arriba. Most eligible bachelor day. बात तो सही है. Hello and welcome to my YouTube channel. মই প্ৰস্তুত কৰি আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো. আজি আমি আছোহি টিপামত আৰু টিপামৰ টি ষ্টেট বুলি কয় ইয়াত আৰু আমি এতিয়া খটখটি বগাবলৈ যাব লৈছো আপোনালোকক দেখাম আমি কি চাওঁ আৰু আশা কৰিছো ভিডিঅ'টো নিশ্চয় ভাল পাব তেন্তে বলক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ আৰু নামৰূপৰ ৰাস্তা বহুত বেয়া বহুত ঠেকেচা খালো আমি আৰু বহুদূৰ বেয়া ৰাস্তাত যাত্ৰা কৰাৰ পিছত ফাইনেলি আমি একদম সুকুন ভৰা আমাৰ ধুনীয়া নেচাৰেল বিউটি থকা টিপামৰ ঠাইডোখৰ পালোহি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোহি আৰু এফালে আমাৰ ৰাইজে ব্ৰেকফাষ্টৰ আয়োজন হাই কৈ দিয়ক গাইজ হেল্ল' হেল্ল' হাই হেল্ল' এই দুটা মোৰ মই খামগে বৰ ধুনীয়া জেগা এডোখৰ পাইছো দেই বহিবলৈ এতিয়া আমি যিটো খটখটিৰে আমাৰ যাত্ৰা আৰম্ভ কৰিম খটখটিটোৰ নাম হৈছে দেৱীথান খটখটি চাওক ইমান ধুনীয়া লাগিছে পৰিৱেশটো হাই বহুত বগাবলৈ অকণমান আহিয়ে বিষালে ভৰি ভৰিয়ে বিষালে এফালে ৰিলছ ক্ৰিয়েটৰ তই কিয় নকৰিবি কৈ এফালে কেইটা ষ্টেপ বগালাই ইমান যে ৰৈ আছা 1000 কিমানটা আছে টোটেল 100টা বগাই আমাৰ হাল এটা মানে এনেকে 10 বাৰ কৰিব লাগিব হাল বেহাল হৈ গ'ল এইকেইটা ষ্টেপত আমাৰ ইমান বেয়া কণ্ডিশ্যন হৈছে এই হেৰিয়ান কি কয় আৰু টিপামৰ এইখিনি জেগা আহোমসকলৰ ফাৰ্ষ্ট ছেটেলমেণ্ট এৰিয়া বুলি কোৱা হয় গতিকে ইয়াতো আহোম হিষ্ট্ৰী জড়িত হৈ আছে সকলোৱে জানে আৰু ইয়াত আছে 1055টা খটখটি নাই ইয়াৰ বিউটিটো বেলেগ না আছে পাছত arriba. ¿Dónde puede ir? ইয়াৰ পৰা ভিউটো সিরিয়াসলি বহুত ধুনীয়া লাগিছে চাই না হেতু বিদ্যা হাতিছে বেৰ মুখাই বন্ধ হৈ যাব এতিয়া ধক কৈছে মুখ খানগিটা বন্ধ হৈ গৈছে আৰু পাছত যে জেকেটটো খোলা কৰিছে মোৰ কামত Hey guys, I have a question to you. And finally আমি একেবাৰে ওপৰত পাই গ'লোহি আৰু টিপামে হৈছে আহোমসকলৰ প্ৰথমখন অস্থায়ী ৰাজধানী 1228 খ্ৰীষ্টাব্দত চাউলুং চুকাফা অহাৰ দিনতে ইয়াতে অস্থায়ীভাৱে ৰাজধানী পাতিছিল তাৰপিছতে চৰাইদেউলৈ উঠাই তাত স্থায়ী ৰাজধানী পাতে আৰু এয়া হৈছে দুৰ্গা মন্দিৰ ৰক্তিম দা ফিলিংছ কোৱা Feelings to go. This is my second feelings and yeah, it's quite amusing. আৰু পুঠাজনে কোৱা মতে এয়াও আহোমৰ যুগতে প্ৰতিষ্ঠা কৰি থোৱা এয়া চাউলুং চুকাফাৰ প্ৰতিচ্ছবি ইয়াত সন্নিৱিষ্ট কৰি থোৱা আছে আৰু এতিয়া আমি গৈ আছো ৱাটাৰফল চাবলৈ আৰু অন্য ইমান ভাল ল'ৰা মোৰ বেগটো লৈ গৈছেহি আৰু এইটো আমি এতিয়া নামিছোঁ নাই বেছি স্পীড গৈছোঁ কিবা বৰ অদ্ভুতকৈ খোজকাঢ়িছোঁ
कंट्रोल লাগিব इसमें हमको कंट्रोल चाहिए नाम এইবোৰ খৰচ কৰোঁতে ঢেৰ যায় অকলে আহিলে আৰু এফালে আমাৰ খাদ্য বনাই আছে কেনেকুৱা লাগিছে ইয়াত বনাই বঢ়িয়া লাগিছে হৈ গ'ল নে খতম নেকি হ'লগে আৰু লাষ্ট ঠিক আছে লীলাখনত হেৰি ভিলেনৰ নাম কি আছিল আৰু এইফালে আমাৰ বিলনীয়াসকল এইজনী বিলনীয়া এজনী মোষ্ট এলিজিবল বেচেলৰ দেই আমাৰ শুভ্ৰজিৎ কোঁৱৰ ডাঙৰীয়া আৰু আমাৰ যাব হৈছে আৰু এতিয়া আমি খাই বৈ আজৰি হ'লোঁ তাৰপিছত আমি ঘৰ যাম আৰু গাইজ সকলো এতিয়া ইয়াত আছে ছানছেট হৈছে এইফালে আৰু ইমানতে আমাৰ ভিডিঅ'টো সমাপ্তি হ'ল আপোনালোকে যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই